কৃষ্ণ শ্ৰীমদ ভাগৱত তৃতীয় স্কন্ধ অনাদি পাতন জ্যোতিষ চক্ৰৰ কথা দুলৰি। এই ৰাম ৰাজা পৰীক্ষিত শোধন্ত দুনাই শুনা শুক মহামতি তোমাৰ প্ৰসাদে তিনি লোকৰ শুনিলো সৃষ্টি সম্প্ৰতি সূৰ্য মণ্ডলৰ গ্ৰহ নক্ষত্ৰ কহিও স্থিতি সাক্ষাৎ দহ দিগপাল যাৰ জীৱা কাম কহিও আবি আমাত এ ৰাম কৃষ্ণৰ চৰিত্ৰ পৰমমৃত শুনিবো হাউঠোকে হেন শুনি পাছে কহিবে লাগিল ব্যাসসুত মুনি শুকে। এই ৰাম শুনিও নিপতি কহিব সম্প্ৰতি জ্যোতিষ চক্ৰৰ কথা শুনা সাৱধানে ঈশ্বৰ কেশৱে কৰিলা যেন ব্যৱস্থা। হে ৰাম দেৱতা সবক আদেশিলা হৰি শুনা দিগপাল ক্ৰমে দহু দিশে পালি উপবন্ধে যেবে মোক আশ্ৰয় ভয় কৃষ্ণৰ আদেশে ইন্দ্ৰ পূৰ্ব দিশে ভৈলন্ত ৰাজা প্ৰখ্যাত অগ্নি কোনে অগ্নি ভৈলন্ত পালক ৰাজা যমদক্ষিণত এই ৰাম নৈৰিত কোণত নিৰিত দেৱতা পশ্চিমে বৰুণ ভৈলা বায়ব্য কোণত বায়ু অধিপতি উত্তৰে কুবেৰ ৰৈলা এ ৰাম ঐশান কোণত পালন্ত আপুনি পাৰ্বতী পতি মহেশে উদ্ধত বিধাতা অধত অনন্ত ৰাখন্ত কৃষ্ণয়া দেশে এ ৰাম এহি দশ দেৱ পালে দহু দিশ কৈলো পূৰ্বাপৰ কথা সূৰ্য মণ্ডলৰ গ্ৰহ নক্ষত্ৰ শুনিও আবে ব্যৱস্থা।
ৰাম লক্ষ্য পোহৰৰ ওপৰে সূৰ্যৰ মণ্ডল ফুৰে প্ৰকাশী প্ৰতি মাহে ক্ৰমে সঞ্চৰন্ত মেঘ আদি ৰাশি অমেঘ বৃষ সিংহ মিথুন কৰ্কট কইনা তুলা বিছা দেখা ধনু যে মকৰ কুম্ভ মীনহি ব্ৰাহ্ময় ৰাশি লেখা এৰা মেৰু পৰ্বতক প্ৰদক্ষিণ কৰি সূৰ্যৰ মণ্ডল ফুৰে অযুত যোজন সূৰ্যৰ অধত ভ্ৰমন্ত ৰাহু অসুৰে দুই লক্ষ্য যোজন ওপৰত গয়া চন্দ্ৰমণ্ডলৰ স্থিতি পঞ্চলক্ষ্য পৰ ওপৰত কৰয় নক্ষত্ৰ মণ্ডলে গতি এৰা শুক্ৰে সাত লক্ষ্য বুধে নৱলক্ষ্য যোজনত কৰয় স্থিতি যোজন 11 লক্ষ্যৰ ওপৰে মংগল গ্ৰহৰ গতি এৰাম 13 লক্ষ্যৰ ওপৰে আচন্ত দেৱগুৰু বৃহস্পতি পঞ্চদশ লক্ষ্য যোজন ওপৰে অশনৈশ্বৰ মতি ইৰাম 300 লক্ষ্য পৰ ওপৰত গয়া ঋষি মণ্ডলৰ স্থিতি প্ৰদক্ষিণ কৰি ধ্ৰুৱ কহবেও বিমানে কৰয় দীপিতি ইৰাম 43 লক্ষ্যৰ যোজন ওপৰে আচন্ত ধ্ৰুৱ মহন্ত তাংক মান্য কৰি গহ ঋষি তাৰা বিমানে হবে ভ্ৰমন্ত ৰাহুৰ লগত কেতুৰ নিবাস অহিন বগ হলেখা জ্যোতিষ চক্ৰৰ কহিলো প্ৰমাণ নিপতি পত্যে দেখা 14 ভুৱনত জানিবা সমস্তে কৃষ্ণৰ মূৰ্তি স্থূল তাহানে শ্ৰৱণে কীৰ্তনে সমস্তে পাতে কৰে নিৰ্মূল জগত জনক জানিবা কৃষ্ণক তিনিও লোকৰ গতি
যাহাৰ ভয়ত দিগ পাল যত চন্দ্ৰ সূৰ্যক ৰে গতি হে ৰাম হেনয় ঈশ্বৰ কৃষ্ণক এৰিয়া আন দেৱতাক ভজ যেন নাও এৰি আপুনি অন্ধকে সাগৰ জলত মজয় ই ৰাম কৃষ্ণৰ চৰিত পৰময় অমৃত আতপৰে নাহি আন কোটি কোটি তীৰ্থ যজ্ঞ জপ তপ সবেও নুহি সমান হে ৰাম কৃষ্ণ গুণ নাম ধৰ্ময় অনুপাম আকো সাৰ কৰি ধৰা যত দেৱ ধৰ্ম দূৰতে তেজিয়া কৃষ্ণতে ভুকুতি কৰা হে ৰাম হেন তত্ত্ব জানি চিন্তা চক্ৰ পানী অনাদুৰিয়ান কাম কৃষ্ণৰ কিংকৰে ৰচিলা শংকৰে ডাকি বোলাৰা ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম ৰাম কৃষ্ণ কৃষ্ণ হৰি ৰাম।